নমস্কাৰ বন্ধুসকল আপোনালোক সকলোকে ষ্টাডি উইথ দীপক চেনেললৈ স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'ত ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যনছ এণ্ড ইণ্ডিয়াৰ হেডকোৱাৰ্টাৰ্ছৰ ওপৰত কেইটামান অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ ডিছকাছ কৰিম আৰু এই কুৱেশ্যন এনচাৰসমূহ আপোনালোকৰ আগন্তুক এডিআৰই গ্ৰেড 3 গ্ৰেড 4 আছাম পুলিচ আদি এক্সামৰ বাবে অতিকৈ সহায়কজনক হ'ব সো পলম নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ কুৱেশ্যন নম্বৰ 1 এছিয়ান ডেভেলপমেণ্ট বেংক ক'ত অৱস্থিত এছিয়ান ডেভেলপমেণ্ট বেংক মাণ্ডালুং ফিলিপাইনছত অৱস্থিত কুৱেশ্যন নম্বৰ 2 এমনেষ্টি ইণ্টাৰনেশ্যনেল ক'ত অৱস্থিত এমনেষ্টি ইণ্টাৰনেশ্যনেল লণ্ডন ইউনাইটেড কিংডমত অৱস্থিত কুৱেশ্যন নম্বৰ 3 এছিয়া পেচিফিক ইকনমিক কৰ্পোৰেশ্যন এপেকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত এপেকৰ মুখ্য কাৰ্যালয় ছিংগাপুৰত অৱস্থিত কুৱেশ্যন নম্বৰ 4 এছ'চিয়েশ্যন অফ চাউথ ইষ্ট এছিয়ান নেশ্যনছ এছিয়ানৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত এছ'চিয়েশ্যন অফ চাউথ ইষ্ট এছিয়ান নেশ্যনছৰ মুখ্য কাৰ্যালয় জাকাৰ্টা ইণ্ডোনেছিয়াত অৱস্থিত কুৱেশ্যন নম্বৰ 5 বেংক ফৰ ইণ্টাৰনেশ্যনেল ছেটেলমেণ্টৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত বেংক ফৰ ইণ্টাৰনেশ্যনেল ছেটেলমেণ্টৰ মুখ্য কাৰ্যালয় বাছেল ছুইজাৰলেণ্ডত অৱস্থিত কুৱেশ্যন নম্বৰ 6 বিমষ্টেকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত বিমষ্টেকৰ মুখ্য কাৰ্যালয় ঢাকা বাংলাদেশত অৱস্থিত কুৱেশ্যন নম্বৰ 7 কমনৱেলথ অফ নেশ্যনছৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত কমনৱেলথ অফ নেশ্যনছৰ মুখ্য কাৰ্যালয় লণ্ডন ইউনাইটেড কিংডমত অৱস্থিত কুৱেশ্যন নম্বৰ 8 কাউন্সিল অফ ইউৰোপৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত কাউন্সিল অফ ইউৰোপৰ মুখ্য কাৰ্যালয় ষ্ট্ৰাছবাৰ্গ ফ্ৰান্সত অৱস্থিত কুৱেশ্যন নম্বৰ 9 ইউৰোপীয়ান ইউনিয়নৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইউৰোপীয়ান ইউনিয়নৰ মুখ্য কাৰ্যালয় ব্ৰুছেলছ বেলজিয়ামত অৱস্থিত কুৱেশ্যন নম্বৰ 10 ফুড এণ্ড এগ্ৰিকালচাৰ অৰ্গেনাইজেশ্যনৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ফুড এণ্ড এগ্ৰিকালচাৰ অৰ্গেনাইজেশ্যনৰ মুখ্য কাৰ্যালয় লং ইটালীত অৱস্থিত কুৱেশ্যন নম্বৰ 11 ফাইনেন্সিয়েল একশ্যন টাস্ক ফ'ৰ্চৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ফাইনেন্সিয়েল একশ্যন টাস্ক ফ'ৰ্চৰ মুখ্য কাৰ্যালয় পেৰিছ ফ্ৰান্সত অৱস্থিত কুৱেশ্যন নম্বৰ 12 ইণ্টাৰনেশ্যনেল লেবাৰ অৰ্গেনাইজেশ্যনৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইণ্টাৰনেশ্যনেল লেবাৰ অৰ্গেনাইজেশ্যনৰ মুখ্য কাৰ্যালয় জেনেভা ছুইজাৰলেণ্ডত অৱস্থিত কুৱেশ্যন নম্বৰ 13 ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিছৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিছৰ মুখ্য কাৰ্যালয় দ্য হেগ নেদাৰলেণ্ডত অৱস্থিত কুৱেশ্যন নম্বৰ 14 ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ডৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ডৰ মুখ্য কাৰ্যালয় ৱাশ্বিংটন DC ইউনাইটেড ষ্টেটছ অফ আমেৰিকাত অৱস্থিত কুৱেশ্যন নম্বৰ 15 ইণ্টাৰনেশ্যনেল মেৰিটাইম অৰ্গেনাইজেশ্যনৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইণ্টাৰনেশ্যনেল মেৰিটাইম অৰ্গেনাইজেশ্যনৰ মুখ্য কাৰ্যালয় লণ্ডন ইউনাইটেড কিংডমত অৱস্থিত কুৱেশ্যন নম্বৰ 16 ইণ্টাৰনেশ্যনেল চিভিল এভিয়েশ্যন অৰ্গেনাইজেশ্যনৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইণ্টাৰনেশ্যনেল চিভিল এভিয়েশ্যন অৰ্গেনাইজেশ্যনৰ মুখ্য কাৰ্যালয় মন্ট্ৰিয়েল কানাডাত অৱস্থিত কুৱেশ্যন নম্বৰ 17 ইণ্টাৰনেশ্যনেল টেলিকমিউনিকেশ্যন ইউনিয়নৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইণ্টাৰনেশ্যনেল টেলিকমিউনিকেশ্যন ইউনিয়নৰ মুখ্য কাৰ্যালয় জেনেভা ছুইজাৰলেণ্ডত অৱস্থিত কুৱেশ্যন নম্বৰ 18 ইণ্টাৰনেশ্যনেল এটমিক এনাৰ্জি এজেঞ্চিৰ IAEAৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইণ্টাৰনেশ্যনেল এটমিক এনাৰ্জি এজেঞ্চিৰ মুখ্য কাৰ্যালয় ভিয়েনা অষ্ট্ৰিয়াত অৱস্থিত কুৱেশ্যন নম্বৰ 19 ইণ্টাৰনেশ্যনেল ক্ৰিমিনেল কোৰ্টৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইণ্টাৰনেশ্যনেল ক্ৰিমিনেল কোৰ্টৰ মুখ্য কাৰ্যালয় দ্য হেগ নেদাৰলেণ্ডত অৱস্থিত আজিৰ ভিডিঅ'ৰ শেষৰটো কুৱেশ্যন ইণ্টাৰনেশ্যনেল
সিবেট অথৰিটিৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইণ্টাৰনেশ্যনেল সিবেট অথৰিটিৰ মুখ্য কাৰ্যালয় কিংষ্টন জামাইকাত অৱস্থিত আজিৰ ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ